Welcome to Assamese Gyan YouTube channel. আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিলো। তো মোৰ বহুত ভিউয়াৰ্সে মেসেজ কৰি আছিল যে স্যাৰ ডিস্ট্রিক্ট ওয়াইজ ক্যাটাগরি ওয়াইজ ভ্যাকেন্সি কেতিয়া ওলাব যেহেতু 17 ফেব্ৰুৱাৰীৰ মিডনাইটৰ পৰা আমাৰ অনলাইনৰ কাম স্টাৰ্ট হ'ব। তো আৰু কিছুমানৰ প্ৰশ্ন আছিলে যে এবাৰ এলপিইউপি এপ্লাই কৰোতে পিআৰসি লাগিব নেকি। তো আজি সেই বিষয়ে আলোচনা কৰিবলৈ ভিডিওটি বনাইছো। সকলোখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম, গোটেইখিনি ক্লিয়াৰ কৰি দিম। তো ফাৰ্স্ট আহো পিআৰসি লাগিব নেকি। তাতে এটা পইণ্ট আছে, সেইটো পইণ্টত খুজিছে যে পাৰ্মানেণ্ট ৰেচিডেণ্ট প্ৰুফ লাগিব। তো বহুতে ভাবি আছে তাতে পিআৰসি লাগিব। যদি পিআৰসি লাগে তেতিয়াহ'লে তাতে লিখা থাকিলে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ব্ৰেকেটত পিআৰসি লিখা থাকিলেহেঁতেন। তো ৰেলিভেণ্ট চাৰ্টিফিকেট যিখিনি আছে ধৰক য'ত আপোনাৰ ভেলিড ৰেচিডেণ্ট এড্ৰেছখিনি লিখা থাকে, ধৰক আধাৰ কাৰ্ড আছে, পান কাৰ্ড নহ'ব যিহেতু পান কাৰ্ডত আপোনাৰ এড্ৰেছ নাথাকে। তাৰপিছত ভোটাৰ আইডি আছে, ড্ৰাইভিং লাইচেন্স আছে। তো এইখিনি আপোনাৰ যদি আছে দি দিব পাৰে। পিআৰসি থাকিলেতো দি দিব পাৰে, কথা নাই। কিন্তু পিআৰসি যদি নাই তেতিয়াহ'লে আপুনি আধাৰ কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেন্স আৰামছে দি দিব পাৰে, কোনো কথা নাই। আমি যোৱাবাৰ তেনেকৈ দিছিলোঁ, তো কোনো প্ৰব্লেম হোৱা নাই। তো মোৰ বেকগ্ৰাউণ্ডত অলপ নইজ আছে, ক্ষমা বিচাৰিছোঁ সেইকাৰণে। তো আৰু কিছুমানে সুধি আছিল যে ডিষ্ট্ৰিক্ট ৱাইজ মিডিয়াম ৱাইজ কেতিয়া লিষ্ট ওলাব। তো এইটো লিষ্ট 16 ফেব্ৰুৱাৰী ৰাতিৰ ভিতৰতে ওলাব। তো যিহেতু আমাৰ 17 ফেব্ৰুৱাৰীৰ পৰা আমাৰ অনলাইন ষ্টাৰ্ট হ'ব। তো অনলাইন কৰিব গ'লে আমি নিশ্চয় ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিসমূহ চাইহে অনলাইন কৰিম। আৰু কিমান ক'ত কেটাগৰী হিচাপত ভেকেঞ্চি আছে, পোষ্ট আছে, সেই বিষয়ে আমাৰ জানিব লাগিব, নহ'লে আমি কেনেকৈ অনলাইন কৰিম। সেইকাৰণে আপোনালোকে নিশ্চিত থাকক, একেবাৰে 16 ফেব্ৰুৱাৰী ৰাতিৰ ভিতৰতে আপোনাৰ যিটো লিষ্ট আছে ডিষ্ট্ৰিক্ট ৱাইজ কেটাগৰী ৱাইজ গোটেইখিনি আপোনাৰ ৱেবছাইটত পাই যাব। তো লিষ্টটো আপোনাৰ লগত শ্বেয়াৰ কৰিম, কোনটো ডিষ্ট্ৰিক্টত কাট অফ বেছি যাব, কোনটোত কম যাব, কেনেকৈ আপুনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব। কিছুমান ট্ৰিক্স আছে, ট্ৰিক্স ফ'ল' কৰি আপোনালোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব। কিছুমানে খৰধৰকৈ মানে যি দি দিয়ে, আপোনালোকে অনলাইন কৰোঁতে ভাবি চিন্তি কৰিব, ডিষ্ট্ৰিক্ট চিলেকশ্যন ভালকৈ কৰিব। যিসকলৰ নম্বৰ কম আছে সেইসকলে খুব ভালকৈ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগিব। তো আজিৰ ভিডিঅ'টি এইখিনি আছিল। ভিডিঅ'টি যদি ভাল পায় প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।